Red Bull gives you wings. ৰেড বুলৰ এই জনপ্ৰিয় শ্লোগানটো আমি কৰবাত নহয় কৰবাত শুনি পাহৰি গৈছে নহয়নে কিন্তু 2013 চনত আমেৰিকাৰ ল'ৰা এজনে এই শ্লোগানটো অতি সিৰিয়াসলি লয় আৰু কোৰ্টত গৈ অভিযোগ আনে যে কোম্পানীয়ে বিজ্ঞাপনত গ্ৰাহকক মিছা প্ৰতিশ্ৰুতি দিয়ে কিয়নো তেওঁ হেনো 10 বছৰ ধৰি ৰেড বুল খাই আছিল কিন্তু তেওঁৰ পাখি গজাই নাছিল এই কেছটো 2015 চনলৈ চলে আৰু অৱশেষত কোম্পানী মান্তি হয় তেওঁক $13 মিলিয়ন পৰিশোধ কৰিবলৈ তাৰ পিছতে কিন্তু ৰেড বুল কোম্পানীয়ে তেওঁলোকৰ শ্লোগানটো সলনি নকৰে মাত্ৰ শ্লোগানটো সামান্য পৰিৱৰ্তন কৰিয়ে ভৱিষ্যতৰ বিপদৰ পৰা মুক্ত হয় আৰু সেই সলনিটো হ'ল তেওঁলোকে উইং শব্দটো তিনিটা আই সন্নিৱিষ্ট কৰে তাৰ ফলত এই শব্দটোৰ কোনো আভিধানিক অৰ্থই নোহোৱা হৈ পৰে Red Bull gives you wings.